যাই আছোঁ ৰাখিবাৰ ঘৰ আহি গ'লোঁ ৰাখিবাহঁতে ঘৰত আহি যাওঁ ক'তবা যাওঁ গম পোৱা নাই যাব ওলাইছোঁ প্ৰতিষ্ঠা কৰিব পাৰিম আৰু পৃথিৱীৰ সৰ্বতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰিম ইয়াৰ লক্ষ্য তেখেতে স্পষ্টভাৱে আমাৰ সন্মুখত ৰাখিছে আৰু ভাৰতীয় জনতা পাৰ্টি হিচাপে এতিয়া বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ দল হিচাপে এতিয়া আমি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ গণতান্ত্ৰিক যিমানবিলাক দল আছে সেই দলবিলাকৰ লগতো বিভিন্ন পৰ্যায়ত মত বিনিময় কৰাৰ যিটো পৰামৰ্শ দিছে মই ভাবোঁ এনেধৰণে আমি ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন এই বিষয়ত আমি বহুখিনি সফলতা অৰ্জন কৰিব পাৰিম ইয়াৰ বাবে তেখেতে আজি ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঙৰীয়াক ৰোডমেপ প্ৰস্তুত কৰাৰ বাবেও পৰামৰ্শ দিছে গতিকে মই ভাবোঁ যে ইমান সুন্দৰ বক্তব্য শুনাৰ পাছত আপোনালোক প্ৰত্যেকে আজি তেখেতৰ বক্তব্যৰ পৰা ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি ৰাইজৰ বাবে কেনেধৰণে দেশৰ 140 কোটি জনগণৰ বাবে কেনেধৰণে সেৱা কৰিব লাগে ইয়াৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে নিজেই তেখেতে 2014 চনৰ পৰা নিৰন্তৰ আজিকো পৰ্যন্ত তেখেতৰ দৰে এগৰাকী মহান নেতাৰ নেতৃত্বত আজি আমি দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ এই কথা জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই সকলো সময়তে নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব সংকীৰ্ণতাৰ আশ্ৰয় লৈ কোনোদিনেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষত কোনো ধৰণৰ কাৰ্যসূচী লোৱা নাই কোনো ধৰণৰ পৰিকল্পনা হাতত লোৱা নাই আজি তেখেতে কৈছে আজি 50 কোটি মানুহক আয়ুষ্মান ভাৰতৰ যোগেদি যিখিনি চিকিৎসা সেৱা প্ৰদান কৰিছে বিনামূলীয়া সেই এতিয়া জলপথৰ দৈৰ্ঘ্য হৈছে 20,500 কিলোমিটাৰ আৰু ইয়াৰ ভিতৰত এক্টিভ যিকেইখন 23খন নদীত এতিয়া কাৰ্গো শ্বিপছ কাৰ্গো ভেছেল পেছেঞ্জাৰ ভেছেল এণ্ড ৰিভাৰ ক্ৰুজ চলে ইয়াৰ ফলত লক্ষ লক্ষ নদীৰ দাঁতিত বসবাস কৰা জনতাই আজি উপাৰ্জনৰ পথ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আৰু নদীৰ এটা পাৰৰ পৰা আনটো পাৰত সাংস্কৃতিক বিনিময় সামাজিক মত বিনিময় এইবিলাক সম্ভৱ হৈ উঠিছে আৰু 2014লৈকে সকলো প্ৰাক্তন সভাপতিৰ প্ৰতি শ্ৰদ্ধাৰ নিবেদন কৰিছোঁ অশ্বিনী কুমাৰজীলৈ মোৰ বিশেষভাৱে প্ৰণাম জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে সততাৰ নিষ্ঠাৰে প্ৰধানমন্ত্ৰীৰ দায়িত্ব কেনেধৰণে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত পালন কৰিছে আৰু তেখেতৰ দক্ষতা সততা নিষ্ঠা দৃঢ়তা আৰু সঠিক নীতি সঠিক পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমে প্ৰতিজন ভাৰতীয়ৰ আত্মবিশ্বাস জগাই তুলিছে আৰু নিশ্চিতভাৱে তেখেতৰ নেতৃত্বতে আজি ভাৰতবৰ্ষই অমৃতকাল অহা 25 বছৰৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিগৰাকী ভাৰতীয়ে আজি সংকল্পবদ্ধ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাও এই ক্ষেত্ৰত সংকল্পবদ্ধ হৈছে আৰু মই আশা ৰাখিছোঁ নিশ্চিতভাৱে আজি কাৰ্যকৰ্তাই প্ৰদৰ্শন আজি এই আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ তাৰিখত এই কথাটো প্ৰমাণ কৰিছে যে প্ৰকৃতাৰ্থত এই দলটো দেশ সেৱাৰ বাবে জন্ম হৈছে আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত দলটোৱে আজি আৰু বিশ্বাস তুলিবলৈ সক্ষম হৈছে দিনক দিনে দলৰ সদস্য সংখ্যা বৃদ্ধি পাইছে এইটো পৃথিৱীৰ সবাতোতকৈ ডাঙৰ দল হিচাপে ইতিমধ্যে পৰিগণিত হৈছে আজি তাৰিখত মই ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় নেতৃত্বক মই বিশেষভাৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে বিশেষভাৱে এইটো হৈছে ৰাখিবাৰ অফিচ
ইয়াতে ST Morsa, State ST Morsa na. ষ্টেট এষ্টিম State ST Morsa office. এখানে এসে বশিষ্ঠ চাৰিআলি বাথৰুম ক'ত আছে বা আহোঁতে হৈছে আকৌ এইফালে এমেন্দাক কওঁতে কৈছে মই যোৱাকালিয়ে কিমান কষ্ট কৰি আহিছোঁ কেনেকুৱা এটা মেণ্টেলিটি ৰাজতে সোমাই আহিছে যিবিলাকে কাৰেপশ্যন নিজে হয় হয় এতিয়া আমাৰ এইটোৱে অতুল বৰা ছাৰৰ অফিচত ভাল লগৰ বিধায়ক অতুল বৰা চাওক কিছু তেওঁৰ প্ৰমাণ শ্ৰীকৃষ্ণ মায়াবাৰী তেওঁৰ ধুনীয়াকৈ হল হৈছে তেওঁ আগত এনেকুৱা আছিল ন ছাৰ আগত বেলেগ আছিল ন আগত বেলেগ আছিল দেখাত আৰু বহুত পুৰণি ফটো এইখন ফটো চাওকচোন কিবা এয়া হৈছে আমাৰ বিধায়ক স্পৰ অতুল বৰা বিধায়ক অতুল বৰা স্পৰ বিধায়ক অতুল বৰা তেওঁৰ কিছু প্ৰমাণ পত্ৰ তুষাৰৰ দিছে ছাৰৰ গাড়ী চব লগ হৈ আছে কাৰণে ধুনীয়া দৃশ্য চাওকচোন ছাৰৰ ঘৰৰ কিছু দৃশ্য বেকগ্ৰাউণ্ডত ভাল লাগি আছে এতিয়াতো কলিকতাতে আছে বিহুত বোলে প্ৰব্লেমো আছে এয়া অতুল বৰা ছাৰৰ ঘৰত আমি বহি আছোঁ দাম কেনে আছে গাৰ্বেজটো লৈছোঁ বাদ ডেভেলপমেণ্ট কমিটি খোৱা হোৱাৰ পিছত ভিডিঅ' হাইড্ৰকলিক লাগে ক'ব নোৱাৰোঁ দেই এক্সেছ